खुलुमबाय रायजोफोर आं बे समाव मोनसे आपडेट लानानै फैलायबाय नोंथांमोना भिडिअखौ जोबजासिम नाय रायजोफोर राङापारा समस्तियाव गोदानै सोसनजानाय मोनब्रै भट केन्द्रनि रायजो राजाफ्रा दिनै राङापारा समस्तिनि MLA कृष्ण कमल ताति बिथांखौ बरायदों राङापारा समस्तिनि MLA कृष्ण कमल ताति बिथाङा बराय जाखांनायनि उनाव बिथाङा भिडिअनि गेजेरजों मा फोरमायदों नोंथांमोना भिडिअखौ जोबजासिम नायलांबाय थादो কিন্তু তেজপুৰ সমষ্টিত ফ্লাইং বুথ যিবিলাক আমাৰ জেনেৰেল বুথ আছে অলৰেডি মেণ্টেলি ডিচাইডেড হৈ গ'ল প্ৰি ডিটাৰমাইন হৈ গ'ল যে বিজেপিক আমি বাই বাই টাটা দিয়াটো এতিয়া মানুহ যেতিয়া গাড়ীত উঠি গুচি যায় তেতিয়া বাই বাই দি পেলাই গুচি যায় নহয় জানো সেই তেনেকুৱা টাটা বাই বাইৰ কথাহে তেখেতে কৈছে অন টাটা বাই বাই আমাক দিব নোৱাৰে মই সকলো কৰিবৰ কাৰণে আপোনালোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ আজি আপোনাৰ অৰুণোদয় পাইছে নে নাই কোনে কোনে অৰুণোদয় পাইছে হাত দাঙি দিয়ক নাই নাই অলপ তলত হাতখিনি থওক কোনে কোনে অৰুণোদয় পাইছে যদি এজনো পাইছে হাতটো দাঙিব লাগে নাই 1 2 3 4 অৰুণোদয় ঠিক আছে আয়ুষ্মান ভাৰত কাৰ্ডখন পাইছে নেকি আপোনালোকে আয়ুষ্মান ভাৰত কাৰ্ড পাইছে ন ঠিক নাই পোৱা হয় আজি প্ৰথমবাৰৰ বাবে আচলতে আমাৰ ৰঙাপাৰা সমষ্টিত যেতিয়া অন্তৰ্ভুক্ত হ'ল এই অঞ্চলত আজি প্ৰথমবাৰৰ বাবে মই সভা কৰিবলৈ কাৰণে আহিলোঁ ৰাইজৰ বিপুল সঁহাৰি দেখিবলৈ পালোঁ ৰাইজে বিপুল সমৰ্থন জনাইছে আৰু ৰাইজ আগ্ৰহ হৈ ৰখি আছিলে তেখেতসকলে বহুবাৰ মোক ইয়াত নিমন্ত্ৰণো জনাইছিল কিন্তু আজি নিৰ্বাচনৰ সময়ত ইয়াত আহি উপস্থিত হ'লোহি আৰু ৰাইজক আমাৰ কথাখিনি ৰাখিলোঁ ৰাইজৰ সমৰ্থন ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে খালি যেনেধৰণে এই অঞ্চলটোত উন্নয়ন হ'ব লাগিছিল সেই উন্নয়ন হোৱা নাছিল সেইকাৰণে ৰাইজৰ সমস্যাখিনি সমাধান কৰি দিবৰ কাৰণে মোক অৱগত কৰিছে মোৰ বিশ্বাস আছে ৰাইজৰ সঁহাৰি যিহেতু আমাৰ লগত আছেই ৰাইজে আমাক সমৰ্থন কৰিছে যথেষ্ট আশীৰ্বাদ আৰু মৰম দিছে নিশ্চিতভাৱে আগন্তুক দিনত ৰাইজৰ যি প্ৰধান সমস্যা আচলতে বাট পথৰ সমস্যাখিনি আছে এই সমস্যাখিনি সমাধান কৰিবলৈ কাৰণে আমি যত্ন কৰিম আমি চেষ্টা কৰিম কিন্তু ইয়াত আহি এটা বস্তু উপলব্ধি কৰিলোঁ ৰাইজৰ লগত আচলতে সকলো ৰাইজ আচলতে আমাৰ লগত আছে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে আৰু এই অঞ্চলৰ পৰা আমি বিপুল ভোট পাবলৈ কাৰণে সক্ষম হ'ম প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ ৰূপত পাবৰ কাৰণে এই অঞ্চলৰ পৰা আমি বিপুল সঁহাৰি পাই পেলাই আমাৰ যিগৰাকী প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়াক তেখেতক আমি বিপুল ভোটেৰে জয়যুক্ত কৰিম বুলি মোৰ বিশ্বাস ছাৰ ইয়াত বহুত সমস্যা আছে ৰাস্তা পদূলিৰ পৰা আৰু মাটি বাৰীৰ সমস্যাৰ বিষয়ে আপুনি ৰাইজক কি ক'ব বিচাৰে মোৰ কথা হ'ল স্পষ্ট যে এই অঞ্চল আচলতে আমাৰ লগত নাছিলে কিন্তু এইবাৰ নতুনকৈ ৰঙাপাৰা সমষ্টিৰ লগত সংলগ্ন হৈছে আজি প্ৰথমবাৰৰ বাবে মই ইয়ালৈ আহিলোঁ আহোঁতেই মই উপলব্ধি কৰিলোঁ যে ইয়াত বাটৰ মানে অৱস্থা বিশেষকৈ ৰাস্তা পদূলিৰ যথেষ্ট সমস্যা আছে এইখিনি আমি ক্ৰমান্বয়ে কৰি দিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু লগে লগে এটা মই প্ৰধান সমস্যা দেখিলোঁ এই অঞ্চল আচলতে গ্ৰাম পঞ্চায়তৰ অন্তৰ্ভুক্ত নহয় তাৰ কাৰণে আচলতে ৰাইজৰ যিখিনি সৰু সুৰা সমস্যা সেই সমস্যাখিনি সমাধান কৰাত অকণমান কষ্ট হৈছে মই ভাবোঁ আগন্তুক দিনত আমি চেষ্টা কৰিব লাগিব যাতে ইয়াত পঞ্চায়তৰ অন্তৰ্ভুক্ত কৰিবলৈ কাৰণে আমি অলপ চেষ্টা কৰিব লাগিব ছাৰ শোণিতপুৰ BPFৰ যি কেণ্ডিডেট ৰাজু দেউৰী সি বিজেপি কাটা বাই বাই দিম বুলি কৈছে আপুনি কি ক'ব মানে কথাটো হ'ল আমি দেখোঁ যেতিয়া মানুহ যেতিয়া গাড়ীত উঠি গুচি যায় তেতিয়া বাই বাই দি পেলাই গুচি যায় নহয় জানো সেই তেনেকুৱা টাটা বাই বাইৰ কথাহে তেখেতে কৈছে অন টাটা বাই বাই আমাক দিব নোৱাৰে কাৰণ আমি প্ৰায় 4 লাখ ভোটত আমি জিকিম আমি যথেষ্ট ভোটত জিকিম অভিলেখ সংখ্যক ভোটত আমি জিকিম আৰু টাটা বাই বাই তেওঁ কৈছে তাৰমানে আজি আহিলোঁ ভোট বিচাৰিলোঁ কিন্তু তুমি আৰু মোক 5 বছৰৰ কাৰণে নাপাবা মই 5 বছৰৰ কাৰণে টাটা বাই বাই দি পেলাই গুচি যাম সেইটো টাটা বাই বাই কৈছে ছাৰ অখিল গগৈয়ে কৈছে যে অৰুণোদয় আঁচনি যি ফৰ্ম ভগাই আছে সেইটো 2 নম্বৰ বুলি কৈছে আপুনি কি ক'ব নাই কথা আমি অৰুণোদয়ৰ কাৰণে ফৰ্ম বিলোৱা নাই আমি ইতিমধ্যে মানুহক অৰুণোদয় আমি দিছোঁৱেই আমি মানুহবোৰক অৰুণোদয় দিছোঁৱেই যাৰ ৰেচন কাৰ্ড আছে
সেইসকল মানুহ এতিয়া অৰুণোদয় পাব বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আমি যেতিয়া গৈছোঁ, মানুহৰ ঘৰে ঘৰে আমি গৈছোঁ, কাৰ্যকৰ্তাসকলে গৈছোঁ, আমি এটা সমীক্ষা কৰিছোঁ আচলতে কোন ঘৰ মানুহে অৰুণোদয় পাইছে আৰু কোন ঘৰ মানুহে অৰুণোদয় আজিলৈকে পোৱা নাই, সেই সমীক্ষাহে আমি কৰিছোঁ। অৰুণোদয়ৰ ফৰ্ম আমি বিলোৱা নাই, এইটো মিছা কথা তেখেতে কৈছে, আমি অৰুণোদয়ৰ ফৰ্মটো বিলোৱা নাই। আমি এটা সমীক্ষা কৰিছোঁ যে ক'ৰবালৈ গৈছোঁ, ইয়াত কি কৰিবলগীয়া আছে, সেই সমস্যা মানুহে কৈছে ৰাস্তাটো বনাবলগীয়া আছে। ক'ৰবাত গৈছোঁ, ইয়াত কি বনাবলগীয়া আছে, ক'ৰবাত মানুহে কৈছে ধৰ্মীয় অনুষ্ঠানটো বনাবলগীয়া আছে, ক'ৰবাত মানুহে কৈছে যে আমি ৰাচন কাৰ্ডটো পোৱা নাই। সেই সমীক্ষাটোহে আমাৰ দলীয় কাৰ্যকৰ্তাই ক'ৰবাত না ক'ৰবাত কৰিছে। আৰু আমি ইতিমধ্যে অসমখনত সকলোৱে জানে যে আমি অৰুণোদয় বিলাইছোঁ, আমাৰ যথেষ্ট মানুহে অৰুণোদয় পাইছে, বহুত কম মানুহ বাচি গৈছে যোনে অৰুণোদয় পোৱা নাই।